নমস্কাৰ বন্ধুসকল, এটি কাহিনীৰে সৈতে মই ৰাতুল বৈশ্য। কাহিনীটো হৈছে এহাল প্ৰেমিক প্ৰেমিকাৰ। ল'ৰাজনৰ মুখত সন্দেহৰ ভাৱ স্পষ্ট আৰু অত বছৰে এটা মধুৰ সম্পৰ্কত থকা তাৰ প্ৰেয়সী সেই সন্দেহ দূৰ কৰাৰ বাবেই মন ফৰকাল কৰিব পৰা নাই। তাই সকলো বুজিছে, যদিও কি মিছা কি সঁচা তাক বুজাই থাকিবও মন নাই। আৰু তেনেকৈ দুয়ো বাইকত যাত্ৰা কৰিছে। অৱশেষত ছোৱালীজনীয়ে ল'ৰাজনক ক'লে, কাহিনী এটা শুনিবা। সততে ফূৰ্তিত থকা ল'ৰাজনে গহীনাই ক'লে যে কোৱা। দূৰ যাত্ৰা আছিল আৰু ৰাস্তাও প্ৰায় জনশূন্যই আছিল। ছোৱালীজনীয়ে ক'লে যে কাহিনীটো অলপ অবাস্তৱ, হ'লেও তুমি মন দি শুনিবা। এবাৰ প্ৰভুৰাম অৰণ্যলৈ মৃগয়া কৰিবলৈ গৈছিল। অৰণ্যত ঘূৰি ফুৰোঁতে হঠাতে তেওঁ অনুভৱ কৰিলে যে তেওঁৰ ভৰিৰ তলুৱাৰ তলত কিছু সময় ধৰি কিবা এটা চেপ খাই আছে। ভালকৈ মন কৰি চালে যে এটা ভেকুলী তেওঁৰ ভৰিৰ তলত পৰি যন্ত্ৰণাত ছটফটাই আছে আৰু তাক দিয়া যন্ত্ৰণাৰ বাবে ৰামে মনতে বৰ বেজাৰ পালে। প্ৰভু ৰামে তাক ক'লে, তুমি ইমান কষ্ট সহ্য কৰি আছা, মাত দিয়া নাই কেলে? তেতিয়া ভেকুলীটোৱে ক'লে, প্ৰভু, যেতিয়াই মই বিপদত পৰোঁ তেতিয়াই মই আপোনাৰ নাম লওঁ। আজি স্বয়ং সেই প্ৰভুৱেই মোক কষ্ট দিছে, মই কাৰ নাম ল'ম? এইখিনি কৈ ছোৱালীজনী ৰৈ গ'ল। ইতিমধ্যে ল'ৰাজনেও নিজৰ ভুল অনুধাৱন কৰিলে। তাৰ দুচকুৰে চকুলো বাগৰি গ'ল। লগতে সংকল্প ল'লে, জীৱনত আৰু তাৰ প্ৰেয়সীক কেতিয়াও সন্দেহ কৰাৰ ভুল নকৰে। যিমান প্ৰেম আৰু বিশ্বাস তাৰ প্ৰেয়সীয়ে তাক দিছে, সেই প্ৰেম বিশ্বাসৰ মৰ্যাদা সি নিশ্চয় দিব। বন্ধুসকল, এই কাহিনীটো মই কোৱাৰ কাৰণ আজি এটাই, কোনোবাই আপোনাক বিশ্বাস দিলে বা বিশ্বাস কৰিলে সেই বিশ্বাসক মৰ্যাদা দিবলৈ শিকক। কাহিনীটোত প্ৰেয়সীয়ে যেনেদৰে তাৰ প্ৰেমিকক বুজালে, তেনেকৈ হয়তো আপোনাৰ আপোনজনে আপোনাক বুজাব নোৱাৰিব পাৰে যে আপুনি তেওঁৰ বাবে সৰ্বস্ব। আপোনাৰ ওচৰতেই তেওঁ শান্তি বিচাৰি পায়। এতিয়া আপুনি যদি তেওঁক কষ্ট দিয়ে, সেই ভেকুলীটোৰ দৰেই নহ'ব জানো? তেওঁ কাৰ ওচৰত যাব? সেয়েহে বিশ্বাস কৰিবলৈ শিকক, দিবলৈ শিকক আৰু জীৱনটোক আৰু অধিক সুন্দৰ কৰি তোলক। ধন্যবাদ।